মই এটি স্বৰচিত কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাটোৰ নাম তোমাৰ হাতৰ পৰশত। মোৰ হাতৰ পৰশত নিগৰিত হোৱা কবিতাৰ বাক্যৰ শব্দৰ গাঁথনিয়ে হৃদয় জিনিছে তোমাৰ। ভাবিছা বগলীৰ শুভ্ৰ ডেউকা পিন্ধি উৰি যাম বুলি তোমাক এৰি। পবিত্ৰ সমাজৰ কোনো ব্যক্তি যদি আহে সান্নিধ্যত, তথাপি নাযাওঁ এৰি তোমাক। সদায়ে থাকিবা মোৰ হৃদয়ত কবিতাৰ ৰাজকোঁৱৰ হৈ। আহে যদি প্ৰচণ্ড ধুমুহা আমাৰ জীৱনত, ৰাখিম ধৰি নিদিওঁ যাব পৰি অকলশৰীয়া নোহোৱা কেতিয়াও। মোৰ কবিতাৰ পৰশমণিত থাকিবা সদায় তুমি, মোৰ কবিতাৰ ধাৰা হৈ। নিগৰিত হৈ ওলাই আহিবা মোৰ কলমৰ পৰশ পাই। যিদিনা মোৰ কবিতা মোৰ হাত ল'ব থমকি, জানিবা আৰু মোৰ সময় নাই। সূৰ্য অস্ত যাব মোৰ সময় হ'ব, তেতিয়া এৰি দিম তোমাৰ হাত। ধন্যবাদ।